हेलो गाइज गुड मर्निंग। आज रातिপুৱা উঠিলোঁ, ওলালোঁ যাবলৈ মানে কামলৈ যাব ওলালোঁ। এইটো আমাৰ ৰাস্তা অহা যোৱা কৰা অলপ দূৰ আহি পালোঁ আমাৰ ব্ৰিজখন। এইকেইদিন পানী পৰাৰ কাৰণে পানীবিলাক বহুত বাঢ়ি গৈছে। তো আহি পালোঁ গুদাম। তো এতিয়া দিব লাগিব ফিংগাৰ মানে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আহিছোঁ যে তাৰপিছত দোকানত আহিলোঁ চাহ খাবৰ কাৰণে। তাৰপিছত আজি গুদামত ৰাতিপুৱাৰ পৰা মানুহ নাই, চবেই এনেই আছোঁ বাৰু। অলপ পিছত খালোঁ আমি চকলেট। এইখনে হ'ল আমাৰ গুদামখন। তাৰপিছতে আহিলোঁ মিথুন দাৰ লগত বস্তু নিবৰ কাৰণে। ইয়াৰ পিছফালে কোকোনাটৰ ৰছী কেইটামান উঠাই দিলোঁ আৰু এতিয়া যাই আছোঁ আমাৰ গুদামলৈ। কোকোনাটখিনি মই অকলে গাড়ীৰ পৰা আনলোড কৰি ল'লোঁ। লোড কৰি আনি আপোনালোকে দেখা পাইছে। নেক্সট ভিডিঅ'ত যে দেখা পাইছিল আপোনালোকে পানী পৰা এই টিংবিলাক চেঞ্জ কৰিবৰ কাৰণে মিস্ত্ৰী আহি গৈছে আৰু মিস্ত্ৰী টিং চেঞ্জ কৰি আছে। আৰু এতিয়া চিমেণ্টৰ কিবা উঠোৱাতে গণ্ডগোল লাগি গ'ল, তাৰ কাৰণে মই কেমেৰাত চাই আছোঁ ঠিকে আছে নে নাই। এতিয়া আহি গ'লোঁ মই ঘৰত আহি পানী পৰি আছে, গা ধুব পৰা নাই। গা পা ধুই ল'ম বাৰু পিছত। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি যাব। বাই।